Good morning everyone. কি খবৰ সকলোৰে আশা কৰোঁ ভালেই। সো বিহু আহি আছে আগতীয়াকৈ সকলোকে বিহুৰ শুভেচ্ছা থাকিলে আৰু মই আছো বৰ্তমান বোকাখাটত আৰু মোৰ লগত কি আছে দেখাইছো ৰব। মোৰ লগত আছে জিলি জিলি এভেলেবল জিলি যেটো ৰঙালী বিহু আহি আছে। ৰঙালী বিহু সকলোকে শুভেচ্ছা থাকিলে আমি বৰ্তমান বোকাখাটতে আছো বাৰু ইয়াৰ পৰা আমি শিৱসাগৰত যাম বিহু চাবলৈ। এনজয় কৰক সকলোৰে আহিছো আৰু অকমান ফূৰ্তি কৰিম বুলি শিৱসাগৰ বিহু চাম। লোক আপোনালোকক অকমান দেখাম। মটৰ চলাব ভালকে গাইজ গম পাইছে আমি যিহেতু ঘৰত নাই ইয়াতে আমি বিহু পালিছো আৰু ৰাজেন ৰেডি গামোচা চামোচা পিন্ধি লৈছে আৰু মই একদম পুৰা এতিয়া গৰু গা ধুৱাম। আমি চব ঠিক কৰি লৈছো। আমি ঠিক কৰা নাই এখন বেলেগে কৰি দিছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। খাব দিয়া বছৰটো আৰু ভালে কুশল থাকিবি আৰু গাইজ গৰু গা পা ধুৱাই মেলি হৈ গ'ল চাহ তাহ খালোঁ আৰু এতিয়া আমাৰ ৰাজেনে মাৰিব জাল পুখুৰীত। ৰাজেন কি মাছ ধৰিবা সেইটো কোৱা আগতীয়াকৈ জালত কি মাছ পেলাবা? বৰালি বৰালি পেলাব। চাওঁ আমি বৰালিয়ে পৰে নে কি পৰে। আজি আমি 1 2 3 এই গোটেই পাতেই পাত তেজপাত আহিছে চব। ৰাজেন প্ৰথমটো হেৰিয়ত বিফল হৈছে আকৌ এবাৰ চেষ্টা কৰিব আৰু এটা চান্স দিছোঁ। ৰাজেনৰ একদম বহু চেষ্টাৰ মূৰত এই দুটা বিহুৰ বতৰ। গতিকে বিহুৰ বতৰত অসমীয়াই বিহুৰ উৰুকা দিনাখনি পৰুৱা টোপ খায় আৰু গতিকে পৰুৱা টোপ পাৰিম বুলি ডাইকি লগালোঁ। যথেষ্ট ওপৰত আছে পৰুৱাখিনি সেইকাৰণে পাৰিবলৈ অলপ কষ্ট হৈছে দাদাৰ। আমি অলপ সহায় কৰি দিওঁ তেতিয়া পাৰিবলৈ অলপ সুবিধা হ'ব। পৰুৱাটো পাৰে মানে মই তেতিয়ালৈকে আপোনালোকক বস্তু এটা দেখাওঁ। চাপোটা বুলি কয়। মইতো আজি প্ৰথম দেখিছোঁ তো আপোনালোকে বা দেখিছে নাই সেইটো কাৰণে ভাবিলোঁ দেখাই দিওঁ বস্তুটো। এইটো হা চপেটা তো ভুল হৈ গৈছিলে কোৱাটো। এইটো হ'ল চপেটা। কোনে কোনে চিনি পায় বাৰু? মই হ'লে আজিহে দেখিছোঁ দেই আগতে চিনি নাপাওঁ। আৰু গছটো পৰুৱাই কামুৰিছে গাইছ। পৰুৱাটো পাৰি আছেতো পৰুৱাই কামুৰিছে তো এইডোখৰ পৰা ওলাই যোৱা ভাল হ'ব। যেনে যেনে পৰুৱা গোটেই এতিয়া ফালি দিয়ক আমটো চব হেৰিয়া ইয়াৰ পাছত টোপ এতিয়া টোপ ওলাব ধুনীয়াকৈ আধা কেজিমান হৈ গৈছে। ৰাইজ গা পা ধুই ৰেডি। ৰাজেন গা ধুই আছে। এতিয়া কিবা এটা খাই ইয়াৰ পৰা ওলাই যাম। ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। গছৰ ডালৰ পৰা একেবাৰে ডিচলৈকে আৰু মানে এতিয়া ৰাইজৰ লাইক কমেণ্ট কৰাতহে জোৰ আৰু। ৰাইজ নতুন ৰেচিপি চিৰাৰ লগত মাছ পৰুৱাৰ টোপ আৰু এইফালে আছে আলুৰ ভাজি। চব খাম আৰু আজি খাই বৈ আমি অলপ ওলাই আহিলোঁ দেও পৰ্বত চাম বুলি। দেও পৰ্বত পামেই আৰু এতিয়া আৰু আমি আহি পালোহি দেও পৰ্বত। কিন্তু আমাৰ ভাগ্য বেয়া দেও পৰ্বত এতিয়া বন্ধ কৰিলে বিহুৰ কাৰণে। এইটোৱে হ'ল ওপৰলৈ যোৱা ৰাস্তাটো কিন্তু আমি এতিয়া যাব নোৱাৰিম সেয়েহে উভতিলোঁ আৰু এতিয়া উভতি আমি যাম কাজিৰঙাৰ অৰ্কিড নেশ্যনেল পাৰ্কলৈ। ব'লক অৰ্কিডত লগ পাই আছোঁ। গাইজ আমি আহি পালোহি কাজিৰঙা অৰ্কিড পাৰ্ক আৰু ইয়াৰ আগতে দেখিছিলে চাগে আমি গৈছিলোঁ দেও পৰ্বত। তাতে গেট ছেট বন্ধ বিহুৰ কাৰণে চাগে সেইকাৰণে ইয়ালৈকে গুচি আহিলোঁ আৰু এতিয়া ভিতৰলৈ যাম আৰু ক'ত গা ধুই আহিছোঁতো। ভিতৰত গাইজ বিহু চলি আছে গতিকে বিহু চাওঁ ব'লক।
শিলটোৰ ওপৰত থিয় কৰি ৰখা এইজোপা হৈছে কপৌ ফুলৰ গছ। শিৱজতা নামৰ যিজোপা গছৰ আচলতে লতা, এইটো মই আজি প্ৰথম দেখিছোঁ, আপোনালোকে হয়তো বহুতে দেখা নাই, গতিকে চাওক এয়া হৈছে শিৱৰ জতা। আৰু এজোপা বহুতে চিনি নাপাবও পাৰে, পাতটো হয়তো বহুতে দেখিছে বহুতে নাই দেখা, ময়ো খুব কমেই দেখিছোঁ। এয়া হৈছে শতমূল, আচলতে শত ফুল নহয় শতমূল। আৰু এইজোপা হৈছে হাড় জোৰা দিয়া গছ, ইয়াক জ্বৰ হ'লে পিচিও খাব পাৰি। অসমৰ নেশ্যনেল মিউজিয়াম, ইয়াত আমি অসমৰ যিমানো কালচাৰেল এথনিচিটি আছে ন, চব কমিউনিটি আমি দেখাব ট্ৰাই কৰিছোঁ। আৰু ইয়াতকৈ আটাইতকৈ পুৰণি যোনটো বস্তু আছে, ইয়াত এই দৰ্জাখন দেখিব পাৰে, এখন ডিমাচা কছাৰীসকলৰ তেখেতসকলৰ মন্দিৰত লগাইছিলে। আৰু এই দৰ্জাখনৰ চাইজটো চাব পাৰে সৰু, তাৰ উদ্দেশ্য এইটোৱে আছিলে যাতে যেতিয়াও সিহঁতি মন্দিৰলৈ মানে মাথাটো ডুবাই পেলাই সোমাই যাব পাৰে। আৰু কিমান দিনৰ পুৰণা এখন? 400 বছৰ। 400 বছৰ। তিনিটা অকল অসমতে পায় আৰু বহুত এক্সপেঞ্চিভ হয়। আৰু তিনিটাৰ ভিতৰত চবতছে বেছি যোনটো এক্সপেঞ্চিভ হয় সেইটো এই মুগা চিল্কটো হয়। আৰু এইখিনি গোটেইখিনি ৱেপিঙৰ কাৰণে যিমানখিনি বস্তু দৰকাৰ, এইটো ডিমাচাসকলৰ উৰত তেখেতসকলৰ মুখিয়াত পিন্ধাইছিলে। আৰু ইয়াৰ যোনটো ফেডাৰ্ছ আছে ৱাইল্ড ফকৰ ফেডাৰ হয়। আৰু এইটো চাব পাৰে বাফেলো হৰ্ণ, পেপা কম্পাইছে আৰু বাফেলো হৰ্ণ। মানে হিলি এৰিয়াছৰ ট্ৰাইবেলে নিজে নিব লাগে, সূতাবিলাক বান্ধি চাব পাৰে। জাষ্ট এইটোৱে এডভান্স হয়। আৰু শুৱালকুছিৰ যোনটো তাঁতশাল ইউজ কৰে ন, এইটোৱে জেগুৱাৰ মেচিন এইটোৱে হয়। এইবিলাক পেটাৰ্ণ চাব পাৰে। এয়া হৈছে সাঁচিপাত, আৰু সাঁচিপাতত লেখা বহু পুৰণি অসমীয়া লিপি। হয়তো সাঁচিপাত দেখা নাই, ময়ো দেখা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ। আৰু এইখনতো চিনি পাইছেই আৰু আসন। ফ্ৰেণ্ডছ, ভিডিঅ'টো মাজতে ষ্টপ কৰি দিলোঁ, সেইকাৰণে বেয়া নাপাব, কাৰণ 5টা বজাৰ লগে লগে অৰ্কিডখন বন্ধ কৰিলে আৰু তাৰপিছত মই ভিডিঅ' নকৰিলোঁ। আৰু তাৰ পৰা ওলাই আহি ঘৰত এতিয়া কাপোৰ চেঞ্জ কৰিলোঁ, অলপ ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পেলাই এতিয়া অলপ বহিম, শুম। আৰু জানে আৰু কাম চাম থাকেই, কাইলৈ যাব লাগিব শিৱসাগৰলৈ, তাততো বিহু আছে, চাবও লাগিব। ত' গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই। আকৌ এবাৰ শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। বাই বাই।